कितना चाहिए वो? 10 रुपया। कुछ खाएगा नहीं? क्यों? खा लो। खाया है? क्या खाया है? स्कूल नहीं जाते हो? कौन सा क्लास में पढ़ते हो? নমস্কাৰ, মই ধীৰজ দাস। আজি মন্দিৰত আহিলোঁ অলপ। মন্দিৰত অহাৰ কাৰণটো হৈছে আজি দীপাৱলী। আজি আমাৰ অসমত শ্যামা পূজা, আৰু সেইদিনা আগতে আহিছিলোঁ এইটো মন্দিৰত। আজি অসমত শ্যামা পূজাৰ কাৰণে আজি মন্দিৰৰ এটা ভগৱানৰ ওচৰত সেৱা ল'ব আহিলোঁ। ইয়াতে একচুৱেলি ভিতৰত কেমেৰা কৰিব নিদিয়ে কাৰণে মই মন্দিৰৰ ভিডিঅ'টো ভালদৰে বনোৱা নহ'ল। এইখন ধুনীয়া পাৰ্কত আহিছোঁ, পাৰ্কখন চাই লওক বোলো। JMC পাৰ্ক। টিকেটত 20 টকা ল'লে, ছিকিউৰিটি চেক কৰি চালে বোলো। আশা কৰোঁ সকলোৱে যাতে ভিডিঅ'টো চাই ভাল পায়। ইয়াতে ৰাতি 11টা বজালৈকে খোলা থাকে এইখন পাৰ্ক। পাৰ্কখনত বহুত মানুহ দেখা পাই আছোঁ, বহুত মানুহ আহিছে মানে নহয়, এনি টাইম থাকেই ইয়াতে। ভাল লাগে মানে, এই পৰিৱেশটো বহুত ভাল, চাফ চিকুণ, বহুত ধুনীয়া চাফ চিকুণ। আপোনালোকে চাই লওক কেনেকুৱা লাগে। এই হোম থিয়েটাৰত মজা গান বজাই আছে। এই কলা কলা চাইডত যি দেখা গৈছে হোম থিয়েটাৰ। ইধৰ বাজ ৰা হে বক্স, এইটো বক্স বাজি আছে। পাৰ্কখন ভাল লাগছে না? এটা 360 ঘূৰি আছে। লাগছে পিছফালে একজন আছে, তাৰ লগত এক লগত আহিছোঁ। একচুৱেলি আহিছিলোঁ মন্দিৰত, তাৰপিছত ভিতৰত ভিডিঅ'টো বনাব নোৱাৰিলোঁ। ভিতৰত ভিডিঅ'টো নিদিয়ে বনাব, সেইকাৰণে বনোৱা নহ'ল। নজাৰাটো ভাল লাগিছে। আৰু এইফালে চাওক, এই ইয়াতে একবাৰ উঠা ল'ব ট্ৰাই কৰিম বোলো। বাকী একো নাই বোলো। इधर बच्चा लोगों का है। এই পিছফালে জৰা জৰা আহি আছে। ভাল লাগছে পাৰ্কখনত আহি পেলাই। গুজৰাট জামনগৰৰ JMC পাৰ্ক। বাচ্চাবিলাকে খেলি আছে। সৰু বাচ্চাবিলাকৰ ট্ৰেইনখন চলি আছে। চাই লওক।
ব্ৰেক ডান্স ৰেডি হৈ আছে এইফালে এইটো टिकट काउंटर टिकट लिएगा उसमें जाएगा चले चलो चल ले लो मेरे को नहीं जाना है नहीं जाएंगे तो जाएंगे नहीं जाएंगे चलो चलो कितना लेता है पूछो टिकट 2 टिकट पता नहीं कितना लेता है মোৰ ল'ৰাজনকে ওলাব দিলোঁ বোলো টিকেট মোৰ আণ্ডাৰতে কাম কৰে এই ল'ৰাজনে ভাল লাগে বোলো চাদা চিধা ল'ৰা এতিয়াই ব্ৰেক ডান্সত যাই আছোঁ এনেকুৱা লাগে চাওঁ এই তাক টিকেট ওলাব পঠাইছোঁ না এই টিকেটটো লৈ আহক বোলো আগতে চলো কিतना लिया टिकट हाँ कितना रुपया लिया 80 एक टिकट का তো টিকেটৰ 80 টকা ল'লে দুইজনৰ দুটা টিকেট এই ঘূৰা আৰম্ভ হ'ল ইয়াতে উল্টা পাল্টাকে যেনেকৈ ঘূৰে দিয়ে ভাই মাথা বেয়া হৈ যায় मैं आगते केदिनमान आगते एकदिन उठिलो आज सेकेंड टाइम हल बोल नहीं तो उतार देगा ना घुमा के सही हम लोग हमारा क्या बाकी लोग नहीं घूम रहे भाई हम लोग घूम रहे हैं তো আপোনালোকে দেখা ল'ৰাজন সেইজন মোৰ লগতে থাকে বোলো আৰু মই ক'ৰবাত গ'লে অকলে অকলে যাব ভাল নালাগে ন তাক লগত লৈ যাওঁ কেতিয়াবা এই বহি আছে এতিয়া गर्लफ्रेंड को लेके आना चाहिए ना चिपक के बैठना ना चिपक के घूम रहा है भाई घूम रहा है घूरी ऐसे ही क्या खतरनाक घूरो भाई मजा आया ना रुको यार मजा आ गया बेटे भाई ब्रेक ना तो अवस्था बेया माथा से घूरेगा खत्म नहीं हुआ लग रहा है এই গুচি গেল উঠফা নৰি এই গুচি গেল মাথা চাথা ঘূৰে দিলে গোটেই ए भाई मोबाइल ले ले कौन सा दुनिया में वो पता ही नहीं चल रहा है भाई ओ विद्या उल्टा पल्टा घूरी আছে মই কবাই পাৰা নাই ক'ত আছো ভাই এই ভগৱান মোৰ মোবাইল উল্টা গৈ মাথা উল্টা হৈ তাতে উঠি না একদম মাথা চাথা বেয়া হৈ ক'ত আছিলোঁ গমেই পোৱা নাই ইমান টাইম ভাই পাগলা হৈ গৈছে চাই কি বুলি কয় ব্ৰেক ডান্স বুলি কয় না কি বুলি কয় উঠিলোঁ তাতে মাথা চাথা বেয়া হৈছিলে মোৰ ভাল লাগছে একচুৱেলি পাৰ্কখনত আহি বহুত একেবাৰে ধুনীয়া চাফ চিকুণ বোলো বহুত মানুহ আহে ইয়াতে ৰাতি এতিয়া ৰাতি 10টা বাজিল এই এতিয়া ৰাতি 10টা বাজিল চব মানুহবিলাক আহি আছে এতিয়াও আৰু আমিও ঘূৰি আছোঁ যাই আছোঁ মজা লাগছে ধুনীয়া লাগছে ভাই এইফালে সৰু চলি উঠা এইবিলাক बहुत मज़ा आ गया भाई ये बंद हो गया भाई ये पानी तो डिजाइन तो बंद कर टाइम हो गल तो बंद हमार अलग जाए पे ये साइड मेन गेट তাতে সিকিউৰিটি আছে কিন্তু বাহিৰত গেট পাছ ল'ব লাগে বাহিৰত গেট পাছ লৈ পেলাই এই সিকিউৰিটি বহি আছে আৰু মানুহবিলাক আহিছে এইফালে চাওক रही बोलो कम से कम 5 किलोमीटर दूर है हमारे रूमर पर
আহিলোঁ, আহি পেলাই বহুত ভাল লাগিল কিন্তু তাৰপৰা নজৰা এই পিছফালে মেইন গেটখন। পাৰ্কখনত আহি বহুত ভাল লাগিল, বহুত এটা সুন্দৰ পৰিৱেশ, বহুত চাফ চিকুণ আছে বোলো, বহুত ভাল লাগিছে, ভেৰি নাইচ। এই ধুনীয়াকৈ মানুহবিলাক বহি আছে, এচাৰে ওচৰে পাজৰে থকা দূৰৰ পৰাও আহে কিছুমানে, আজি দেৱালী হয়। ভাবিছে এই আমি এই উঠি আহিলোঁ সেই জেগাখিনিত বোলো, এতিয়াও আহি আছে ৰাতি 10টা বাজি এতিয়া মানুহবিলাক। ভাল লাগিল, মজা ভাল লাগিল। এই বাপাক পুতাক ধুনীয়াকৈ খেলি আছে, এই ৰাতি ধুনীয়া কাষতে হ'ব চাগে ঘৰ, বহুত ভাল লাগিছে। 10টা বাজি মানুহবিলাক আহি আছে বোলো। বেছি ভিডিঅ'টো মানে বেছি দীঘল নকৰোঁ, আজি দেৱালীৰ দিনা মানে চাৰিও চলো যাওঁ এতিয়া, টাইম হৈ গ'ল ভাই। এইখন এক্সিট গেট। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰাটো অতিকৈ জৰুৰী মোৰ কাৰণে বিশেষকৈ। আশা কৰোঁ ভিডিঅ'টো উপভোগ কৰি সকলোৱে ভাল পাইছে যেন।